নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত পঢ়িছিলোঁ দুটা চলকত ৰৈখিক সমীকৰণজোৰ পাঠটিৰ আৰম্ভণিৰ কিছু কথা আলোচনা কৰিছিলোঁ আৰু আজি আমি পঢ়িম সেই পাঠটিৰে অনুশীলনী 3.1 আৰু 3.1ত তিনিটা প্ৰশ্ন দিছে প্ৰথম প্ৰশ্নটোত কি দিছে চোৱা ৰহিমে জীয়েকক ক'লে 7 বছৰৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম এইটো আমোদজনক নহয়নে এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে অৰ্থাৎ লৈখিকভাৱে প্ৰদৰ্শন কৰা ইয়াত ৰহিম আৰু জীয়েকৰ বয়সৰ কিছু তথ্য দি থৈছে তাক আমি বীজীয়ভাৱে আৰু লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগে আমি বীজীয়ভাৱে প্ৰদৰ্শন কৰাটো প্ৰথমতে কৰিম তাৰ পৰা আমি জ্যামিতিকভাৱে কেনেদৰে প্ৰদৰ্শন কৰিম হেতু কৰিম এতিয়া আহাছো আমি এই সমাধানটি কৰি লওঁ আমি ৰহিমৰ বয়স হিচাপে এটা চলক আৰু ৰহিমৰ জীয়েকৰ বয়স হিচাপে আনটা চলক ধৰি লম তাৰ পৰা আমি তাক ইয়াত দিয়া তথ্যৰ মতে আমি বীজগণিতভাৱে প্ৰকাশ কৰিম প্ৰথমতে লিখি লোৱা ধৰা হ'ল ৰহিমৰ বয়স ধৰা হ'ল ৰহিমৰ বয়স কিমান বুলি ধৰিম x বুলি ধৰিম ৰহিমৰ জীয়েকৰ বয়স ধৰিম y ইয়াত কি দিছে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 3 গুণ আছিল 7 বছৰ আগতে এতিয়া 7 বছৰ আগতে ৰহিম আৰু জীয়েকৰ বয়স কিমান আছে হেতু লিখি লম এতিয়া 7 বছৰৰ আগত ৰহিমৰ বয়স কি হ'ব 7 বছৰৰ আগত মানে কি মোৰ বয়স যদি এতিয়া মই 25 বছৰ বুলি ধৰো 7 বছৰৰ আগতে বুলি ধৰিলে কি কৰিম আমি 25ৰ পৰা 7টো বিয়োগ কৰি দিম নহয় নে ইয়াতো একে কৰিম ইয়াত কি ধৰিছো x ধৰিছো তেতিয়া x ৰ পৰা আমি 7 বছৰ আগত 7 এটা বিয়োগ কৰি দিম ঠিক সেইদৰে জীয়েকৰ বয়স কি কৰিম জীয়েকৰ বয়সৰ পৰা আমি 7 এটা বিয়োগ কৰিম জীয়েকৰ বয়স কি দি আছে y - 7 এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল প্ৰশ্নমতে লিখা প্ৰশ্নমতে 7 বছৰ আগতে মোৰ বয়স মানে ৰহিমৰ বয়স 7 বছৰ আগতে কি আছিল x - 7 তেতিয়াৰ তোমাৰ বয়সৰ 7 গুণ আছিল কাৰ বয়সৰ 7 গুণ আছিল জীয়েকৰ বয়সৰ 7 গুণ মানে কি 7 গুণ মানে 7 এটা পূৰণ হৈ থাকিব 7 বছৰ আগতে ৰহিমৰ বয়স কাৰ 7 গুণ আছিল জীয়েকৰ বয়সৰ 7 গুণ মানে 7 বছৰ আগতে জীয়েকৰ বয়স আছিল y - 7 আৰু 7 গুণ আছিল মানে সেইটো কাৰণে 7 এটা আমি বিয়োগ কৰি দিছো ইয়াক এতিয়া ভাঙি লোৱা x - 7 এফালে কি হ'ব 7y - 7 গুণ 49 49 আৰু এতিয়া আমি কি কৰিম x - 7y - 7 - 49 = 0 মানে এইকেইটা আমি বাওঁফালে লৈ আহিছো এতিয়া কি হ'ব ই মাইনাস আছে ই প্লাস হৈ যাব x - 7y আৰু 49 ৰ পৰা যদি আমি -7 বিয়োগ কৰো কিমান পাম 42 = 0 ইয়াক আমি 1 নম্বৰ বুলি ধৰি লম বুজি পাইছা নে কি কৈছো 7 বছৰ আগতে ৰহিমৰ বয়স আছিল x - 7 আৰু ৰহিমৰ জীয়েকৰ বয়স আছিল y - 7 আকৌ কি কৈছে 7 বছৰ আগতে ৰহিমৰ বয়স জীয়েকৰ বয়সৰ 7 গুণ আছিল 7 বছৰ আগতে জীয়েকৰ বয়স কি পাইছিলো y - 7 এই y - 7 ৰ মানে 7 গুণ আছিল সেইটো কাৰণে 7টো আমি পূৰণ কৰি দিছো তাৰ পৰা আমি কি কৰিছো ভাঙি পেলাই সোঁফালে থকাখিনি আমি বাওঁফালে লৈ আহিছো আৰু এদৰে সমাধান কৰি দিছো আৰু ইয়াক আমি 1 নম্বৰ বুলি ধৰি লম এতিয়া চোৱা ইয়াৰ পাছৰখিনি কৰিবলৈ হলে মই এইখিনি মোহাৰি লম এইখিনি x যে y ধৰিছো এইখিনি একেদৰে থাকক ইয়াৰ পাছৰখিনি মই মোহাৰি লৈছো এতিয়া পাছৰ তথ্যটোত কি দিছে চোৱা আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম আজিৰ পৰা 3 বছৰ পাছত মই কি ক'লো মোৰ বয়স যদি এতিয়া 25 বছৰ 3 বছৰ পাছত কি কৰিম কেনেকৈ হ'ম 3 এটা যোগ কৰি দিম ইয়াতো একে কৰিম এতিয়া লিখা 3 বছৰ পাছত ৰহিমৰ বয়স কি হ'ব এতিয়া ৰহিমৰ বয়স হ'ব x + 3 আৰু ৰহিমৰ জীয়েকৰ বয়স কি হ'ব y + 3 দুইটাতে আমি 3 এটা যোগ কৰি দিছো কিয় 3 বছৰ পাছৰটো সুধিছে সেইটো কাৰণে এতিয়া প্ৰশ্নমতে কি দিছে লিখি লোৱা প্ৰশ্নমতে বুলি 3 বছৰ পাছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম 3 বছৰ পাছত ৰহিম কিমান থাকিলে x + 3 আৰু ৰহিমৰ বয়স কিমান হ'ব জীয়েকৰ বয়সৰ 3 গুণ জীয়েকৰ বয়স কিমান y + 3 আৰু ইয়াৰ কিমান গুণ 3 গুণ বুজি পাইছানে ৰহিমৰ জীয়েকৰ বয়সৰ 3 গুণ মানে 3 বছৰ পাছত ৰহিমৰ জীয়েকৰ বয়স y + 3 হ'ল আৰু ৰহিমৰ বয়স y + 3 ৰ 3 গুণ এতিয়া ইয়াক আকৌ আগৰটো আমি সমাধান কৰিম x + 3 =
3y plus 9 আৰু একেফালে লৈ আনা x minus 3y plus 3 minus 9 প্লাছ আছিলে কাৰণে মাইনাছ হৈ গ'ল আকৌ কি হ'ব x minus 3y minus 6 equal to 0 ইয়াত কি দিয়া 2 নম্বৰ দিয়া বুজি পাইছানে কি কৈছে ৰহিমৰ বয়স 3 বছৰ পাছত x + 3 আৰু জিয়েকৰ বয়স y + 3 কি কৈছে ৰহিমৰ বয়স কাৰ সমান হ'ল জিয়েকৰ 3 বছৰ পাছত যিমান বয়স হ'ব তাৰ 3 গুণ জিয়েকৰ 3 বছৰ পাছত বয়স কিমান হ'ব y + 3 y + 3 3 গুণ হেতু কাৰণে 3 এটা আমি মাল্টিপ্লাই কৰিছো বুজি পাইছা আৰু ইয়াক আমি ভাঙি দিছো আৰু সোঁফালে থকাখিনি বাওঁফালে লৈ আহিছো তাৰপা সমাধান কৰি আমি x - 3y - 6 = 0 পাইছো আৰু ইয়াক 2 নম্বৰ বুলি লিখি দিয়া এতেকে লিখা সমীকৰণ কি সমীকৰণ 1 আৰু 2 হ'ল তথ্যখিনিৰ বিজীয় প্ৰদৰ্শন কি হ'ল সমীকৰণ 1 টো যে পাই আহিছিলো আমি সেই 1 আৰু 2 হ'ল তথ্যখিনিৰ বিজীয় প্ৰদৰ্শন এনেকৈ বুলি লিখি দিবা বুজি পাইছা ইয়াৰ পাছত কি আছিল এটা ভুল কাম এটা কৰিলো কি 1 টো মই লিখি নললো এতিয়া 1 টোক মই লিখি লৈছো ওপৰত মোৰ যেহেতু মোৰ মনত আছে কি হ'ব x - 7y + 42 আছিলে হয়নে এটো আছিলে 1 নম্বৰ এতিয়া 2 নম্বৰটো কি আছে x - 3y - 6 = 0 টো হ'ব 2 নম্বৰটো দেই আৰু ইয়াক আমি মোহাই দিছো আমাক এতিয়া কি কৰিব লাগিব আমি লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগিব হয়নে লৈখিকভাৱে প্ৰদৰ্শন কৰিবৰ কাৰণে আমি চোৱা x - 7y + 42 = 0 ইয়াক লৈখিকভাৱে আমি জানো প্ৰথমতে x আৰু y বিন্দু দুটা উলিয়াই লম মিনিমাম আমি দুটা বিন্দু উলিয়ালে হৈ যায় হয়নে ইয়াক আমি এনেকৈ লিখি লব পাৰো 7y - 42 এনেকৈ লিখিব পাৰো নে নোৱাৰো পাৰো নহয় জানো আকৌ 2 নম্বৰটোকো আমি এনেকৈ লিখি দিম x - 3y - 6 = 0 এইদৰে পাইছিলো তাৰ পৰা x = 3y + 6 এইদৰে লৈছো এইদৰে কিয় লৈছো জানানে এনেকৈ ললে আমি x আৰু y ৰ মানটো উলিয়াবৰ কাৰণে সুবিধা হ'ব গম পাইছানে এনেকৈ ললে আমাৰ কি হ'ব x আৰু y ৰ মানটো উলিয়াবৰ কাৰণে সুবিধা হ'ব x আৰু y এতিয়া y ৰ আমি যিকোনো এটা মান পাতি দিলে কি হ'ব x ৰ মানটো আমি পাই যাম চোৱা y যদি আমি 6 পাতো কি হ'ব 7 * 6 42 42 - 42 কিমান হ'ব 0 তোমালোকে এইখিনি কিন্তু কৰিবলৈ আগতে শিকি আহিছা ক্লাছ 9 ৰ হেতু কাৰণে মই এতিয়াও ইমান বহলাই কোৱা নাই কিয়নো ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক বহুত ধুনীয়াকৈ কৈ থৈছিলো তোমালোকে এবাৰ পুনৰ চাই ল'বা প্ৰয়োজন হ'লে এতিয়া আকৌ কি কৰিম y কি পাতি আমি 7 পাতিম y যদি 7 পাতো কি হ'ব 7 * 7 49 49 - 42 কিমান হ'ব ইয়াতো 7 পালে কিমান পাম 7 পাম আৰু x ও কি থাকি গ'ল 7 পালো একেদৰে ইয়াতো কৰি লোৱা x y এতিয়া মই যদি y 1 পাতো x ত কি হ'ব 3 * 1 1 3 * 1 3 + 6 কি হ'ব 9 যদি মই 0 পাতো y যদি মই 0 পাতো আৰু কি হ'ব তেতিয়া 6 গম পাইছানে এতিয়া আমি কি হয় বিন্দুকিটা উলিয়াই ললো আৰু বিন্দুকিটাক আমি এতিয়া লৈখিকভাৱে প্ৰদৰ্শন কৰিম মই চোৱা এই ভাগটো এফালে লৈ গৈছো তেতিয়া আমি এইখিনিত গ্ৰাফটো আঁকিব পাৰিম p বিন্দুটো ধৰি ললো কি পালো p 0 আৰু 6 এতিয়া q ত কিমান আছে 7 আৰু 7 মানে x তো 7 y তো 7 x ত 7 আৰু y তো 7 এইখিনিত ইমান মানতে হ'ব হল এটো কি হ'ব q বিন্দু 7 আৰু 7 এতিয়া কি কৰিবা তোমালোকে এই বিন্দুকেইটা সংযোগ কৰি দিয়া আৰু এইবোৰত কিন্তু হাত পোন হ'ব লাগিব দে মানে স্কেল পাত পোন কৰি ধৰিবা তেতিয়া আমি সঠিককে পাম হল আৰু এটা কোনটো সমীকৰণৰ আছে ৰেখাডাল x - 7y + 42 = 0 এই সমীকৰণটোৰ কাৰণে আমি এই ৰেখাডাল পালো নেক্সট a কিমান আছে 91 a 91 মানে x ত 9 y ত 1 x ত 9 y ত 1 এইখিনিতে হ'ব এটো a বিন্দু 9 আৰু 1 আৰু b ত কি আছে 6 0 x ত 6 y ত 0 এইখিনিতে হ'ব b কি আছে 6 0 আকৌ ঠিক একেদৰে এই বিন্দু দুটা সংযোগ কৰা হলে এই ৰেখাডাল কি হ'ব x - 3y x - 3y - 6 = 0 এতিয়া আমি জ্যামিতিকভাৱে কেনেদৰে প্ৰদৰ্শন কৰিলো প্ৰথম আমি সমীকৰণ দুটাৰ x y মান অতি কমেও দুটা বিন্দু উলিয়াই লম দুইটাৰ কাৰণে আৰু তেওঁলোকক কি কৰিম গ্ৰাফত স্থাপন কৰি তেওঁলোকক বিন্দুকেইটা সংযোগ কৰিম প্ৰতিটো সমীকৰণৰ কাৰণে দুডালকৈ মানে প্ৰতিটো সমীকৰণৰ কাৰণে এডালকৈ ৰেখা পাম মুঠ দুডাল আমি ৰেখা পাম আৰু ইয়ে হৈছে কি জ্যামিতিকভাৱে বা লৈখিকভাৱে প্ৰদৰ্শন বুজি পাইছা সকলোৱে
2 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকাত পিছত তেওঁৰ 1300 টকাত একে ধৰণৰ এখন বেট আৰু 3টা বল কিনে এই পৰিস্থিতিটোক বীজীয় আৰু লৈখিক অৰ্থাৎ জ্যামিতিকভাৱে বৰ্ণনা কৰা ইয়াত কি কৈছে প্ৰশিক্ষকজনে 3খন বেট আৰু 6টা বল প্ৰথমতে কেনেদৰে কিনে কিমান পইচাত কিনে মানে 3900 টকাত আৰু পাছত তেওঁ এখন বেট আৰু 3টা বল কিনে 1300 টকাত আৰু ইয়াক আমি বীজীয় আৰু লৈখিকভাৱে আমাক প্ৰদৰ্শন কৰিব কৈছে এতিয়া আমি সমাধান কৰো বলা এতিয়া আমাক কি কৈছে চোৱা 3খন বেট আৰু 6টা বল কিনে 3900 টকাত আৰু একে ধৰণৰ এখন বেট আৰু 6টা বল কিনে 1300 টকাত এতিয়া এখন বেট আৰু এটা বলৰ দাম ধৰি লম কি লিখা ধৰা হল এখন বেটৰ দাম কিমান x টকা বুলি ধৰি লম x টকা আৰু এটা বলৰ দাম y টকা প্ৰশ্নমতে আমাক কি কৈছে চোৱা প্ৰশ্নমতে বুলি লিখি লোৱা 3খন বেট আৰু 6টা বল কিনে 3900 টকা মানে 3খন বেট আৰু 6টা বলৰ মুঠ দাম কিমান 3900 টকা এখন বেটৰ দাম যদি x টকা হয় 3খন বেটৰ দাম কিমান হয় 5x আৰু মুঠ বুলি কৈছে গতিকে যোগ আৰু কি এটা বলৰ দাম y টকা হলে 6টা বলৰ দাম কিমান হ'ব 6y আৰু ইহঁতক মুঠতে কিমান দামত কিনে 3900 টকাত প্ৰথমটোতকে কিন্তু ইয়াক বীজীয়ভাৱে প্ৰদৰ্শন কৰিবলৈ অকমান ইজি হয় নে তাৰ পাছৰ লাইনটোত কি কৈছে চোৱা পিছত তেওঁ 1300 টকাত একে ধৰণৰ এখন বেট আৰু 6টা বল কিনে 1300 টকাত এখন বেট আৰু 6টা বল কিনে এখন বেটৰ দাম কিমান হ'ব x আৰু 3টা বল কিমান হ'ব 3y কিমান টকাত কিনে 1300 টকাত বস ইমানলৈকে তাৰপৰা দুইটা সমীকৰণৰ নাম দিয়া 1 আৰু 2 ইয়াক আমি বীজীয়ভাৱে প্ৰদৰ্শন কৰিলেও লিখি দিয়া সমীকৰণ 1 আৰু 2 ক বীজীয়ভাৱে প্ৰদৰ্শন কৰা হ'ল সমীকৰণ 1 আৰু 2 তথ্যমতে উপৰোক্ত তথ্যমতে বীজীয়ভাৱে প্ৰদৰ্শন কৰা হ'ল লিখি দিবা ইমানখিনিলৈকে আমাৰ বীজীয়ভাৱে প্ৰদৰ্শন কৰাটো হৈ গ'ল নেক্সট কি কৰিম এই দুটা সমীকৰণৰ পৰা আমি বিন্দু উলিয়াই তাক আমি লৈখিকভাৱে প্ৰদৰ্শন কৰিম এতিয়া চোৱা আমি 1 নম্বৰ সমীকৰণটো পাতি লৈছো ইয়াত x আৰু y বিন্দু কেইটা উলিয়াম প্ৰথমতে আমি কি কৰিম ইয়াত 3 আছে 6 আছে ইয়াত 3900 আছে গতিকে এইকেইটাক 3 ৰে বিভাজ্য হ'ব হয় না এতিয়া আমি 3 টো কমন লওঁ 3x + twice কমনলে কি হ'ব x + twice আহিব এফালে কি লিখিবা 3900 তাৰ পৰা x + twice y2 এফালে থাকক এফালে কি কৰিবা 3900 ডিভাইডেড বাই 3 ৰে হৰণ কৰা কি হ'ব 3 × 3 3 × 9 কিমান হ'ব 1300 টকা হয় 1300 পালো এতিয়া আমাক লাগে x আৰু y বিন্দু দুটা কি কৰিবা x = 1300 - twice y এতিয়া x আৰু y বিন্দু দুটা পাতা এইদৰে ঘৰ বনাই লোৱা এতিয়া প্ৰথম y কি পাতিবা y যদি আমি 600 পাতো কি হ'ব 6 × 1200 1300 - 1200 হলে x কিমান হ'ব 100 ঠিক তেনেদৰে আমি যদি ইয়াত 500 পাতো y যদি আমি 500 পাতো তেনে হলে x কিমান থাকিব 5 × 2 10 মানে 1300 - 1000 কিমান হ'ব 300 এই ক্যালকুলেশনটো নিজে উলিয়াই লবা শুদ্ধ হৈছে নে নাই চাবা নিজে কৰিবা তাৰ পাছত আকৌ এটো পাতিম আমি p বিন্দু কি বুলি লিখিবা p বিন্দুটো 100, 600 q2 কি বুলি লিখিম 300, 500 এতিয়া দ্বিতীয়টোৰ কাৰণে লিখা x + 3y = 1300 ইয়াতো এতিয়া x ৰ মানটো উলিয়াই লোৱা x = 1300 - 3y ঠিক একেদৰে বিন্দু কেটা উলিওৱা x আৰু y বিন্দু কেটা উলিওৱা y যদি আমি 300 পাতো কিফালে 300 পাতিলে কি হ'ব 3 × 300 মানে 900 1300 ৰ পৰা 900 যদি আমি মাইনাস কৰো কিমান পাম এফালে 400 হলে এতিয়া আকৌ চোৱা y যদি আমি কি কৰো 400 পাতো তেনে হলে কি হ'ব 3 × 400 1200 1300 ৰ পৰা 1200 মাইনাস কৰিলে কিমান পাম 100 হল ইয়াক আমি এতিয়া কি কৰিম গ্ৰাফত পাতিম আৰু এই বিন্দু কেটা লিখি লোৱা a কিমান পাইছো 400, 300 b কিমান পাইছো 100, 400 এতিয়া চোৱা তোমালোকে এইটা গ্ৰাফত পাতি লবা তাৰপা বিন্দু কেটা আমি ইয়াত স্থাপন কৰিম প্ৰথমটো p বিন্দু আছে x ত 100 y ত 600 মানে 600 x ত 100 y ত 600 এইখিনিত হ'ব নেক্সট টো আছে x
300 আৰু 500 300 আৰু 500 300 500 মানে এখিনিতে হ'ব এতিয়া এই বিন্দু দুটা সংযোগ কৰা এখিনিত আছিল বিন্দু দুটা আমি সংযোগ কৰিলো বিন্দু দুটা নামটো খালি দিব নাপাহৰিবা p কিমান 100 আৰু 600 q 300 আৰু 500 আৰু তোমালোকে ইয়াৰ সমীকৰণটোৰ নাম দি থবা ভালকে লিখি দিবা মই ইয়াত খালি বোৰ্ডত গ্ৰাফ আঁকিবলৈ অকমান অসুবিধা হয় হয়নে মাৰ্কাৰে গ্ৰাফ আঁকিবলৈ অকমান অসুবিধা হয় তোমালোকে কিন্তু নিজে গ্ৰাফ বহুত ধুনীয়াকৈ আঁকিবা আৰু এই লেখ মানে স্কেলবোৰত কি খুচাইছে হেতু কিন্তু 100 লৈকে কিমান বৰ্গ সেন্টিমিটাৰ লৈছে হেতু কিন্তু নিৰ্ণয় কৰিবা দেই হেবু কাৰণ প্ৰয়োজনীয় তাৰপৰ সমীকৰণটো কি আছিল 36 + 6y = 3900 এটা লিখি দিবা নেক্সট আছে a 400 আৰু 300 মানে 400 এফালে 300 x ত 400 y 300 এইখিনি তাৰ পাছত আছে x ত 100 y 400 x ত 100 y 400 এইখিনিতে ধৰা আৰু এতিয়াও এই বিন্দুকেইটা সংযোগ কৰি দিয়া এটো কি a কিমান আছে a 400 300 আৰু এটো কি হয় b কিমান আছে 300 400 বিন্দুটা সংযোগ কৰিলো এতিয়া তোমালকে কিন্তু আৰু ইয়াত কি কৰিবা জানানে সমীকৰণটো লিখি দিবা এতিয়া কি কৈছে a আৰু b সংযোগী ৰেখা ডালে কোনটো সমীকৰণক বুজাইছে লিখি দিবা a b বিন্দু দুটা a কি হয় প্ৰথম p কি লিখো p কিমান আছে 100 600 আৰু q 300 500 বিন্দু সংযোগী ৰেখা ডালে সংযোগী ৰেখা ডালে সমীকৰণ 1 ক নিৰ্ণয় কৰিছে দেই 1 ক নিৰ্ণয় কৰিছে আৰু এই a আৰু b বিন্দু সংযোগী ৰেখা ডালে সমীকৰণটো নিৰ্ণয় কৰিছে লিখি দিবা আমি প্ৰথমটো লিখা নাছিলো থাকি গল এতিয়া মই মনত পৰতে কৈ দিছো তোমালকে হেতুটো লিখি লবা আৰু চোৱা ইয়াত হয়তো গ্ৰাফ দেখিবলৈ অকমান লেতেৰা টাইপ লাগিছে নহয়নে কিন্তু গ্ৰাফক মানে মাৰ্কাৰেদি কৰিছো কাৰণে অকমান তেনেকুৱা লাগিছে তোমালকে কপিত ধুনীয়াকৈ কৰিবা ধুনীয়া হ'ব আৰু এইখন এডজাস্ট কৰিবা তোমালকে দেই এতিয়া আমি কৰিম 3 নম্বৰটো ইমানখিনিলৈকে তোমালকে বুজি পাইছানে এখন মই মুহাৰি দিলো এইখিনি লিখি লবা ইমানখিনিলৈকে তোমালকে বুজি পাইছানে এতিয়া আমি 3 নম্বৰটো কৰিম তোমালোকৰ আৰু অলপ সুবিধা হ'ব বুজিবলৈ আৰু তোমালকে এই লেখ স্থাপন কৰাব আসলে তোমালকে আগতে কৰি আহিছা 6 7 তো আমি এনেকৈ গ্ৰাফত আঁকি পাইছো নহয় জানো অনুশীলনী 3.1 ৰ শেষৰ প্ৰশ্নটি অৰ্থাৎ 3 নম্বৰ প্ৰশ্নতে কি কৈছে চোৱা 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল 160 টকা এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ল 300 টকা এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু লৈখিকভাৱে বৰ্ণনা কৰা আচ্ছা 3 নম্বৰটো 2 নম্বৰটো এটা অলপ একে ইয়াত কি কৈছে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল 160 টকা প্ৰথমতে কি ধৰি লম প্ৰথমতে কি কৰিম ধৰা হ'ল কি 1 কেজি আপেলৰ দাম প্ৰথমতে ধৰি লম 1 কেজি আপেলৰ দাম কিমান বুলি ধৰিম x টকা তাৰ পৰা কি কৰিম 1 কেজি আঙুৰৰ দাম কি বুলি ধৰিম y টকা তাৰপা লিখা প্ৰশ্ন মতে এতিয়া চা প্ৰশ্ন মতে কি কৈছে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম আছিল এদিন 160 টকা 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ মুঠ দাম কিমান আছিল 160 টকা 2 কেজি গতিকে কি হ'ব twice x মুঠ দাম আছিল গতিকে প্লাস আৰু 1 কেজি আঙুৰ 1 কেজি হলে y কিমান আছিল 160 হল আকৌ কি দিছে এমাহৰ পাছত কি দিছে তোমালোকে এই এমাহটো যে আগতে যে আমি 3 বছৰ পাছত বিয়োগ কৰিছিল ইয়াত নালাগে ইয়াত তোমালোকে অকমান চিন্তা কৰিবৰ কাৰণে তেনেকৈ দিছে এমাহৰ পিছত কি হল 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম 300 টকা হল এমাহৰ পিছত কি হল 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম কিমান হল 2 কেজি গতিকে টুৱাইস হয় কিমান হল 300 টকা এটোৱে হল আমাক কি হয় বীজীয়ভাৱে প্ৰদৰ্শন কৰা সমীকৰণটো হল বুজি পালা 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম আছিল 160 টকা আকৌ কি দিছে এমাহৰ পাছত কি হলনি হল 4 কেজি আপেলৰ দাম আৰু 2 কেজি আঙুৰৰ দাম কিমান হল 300 টকা এতিয়া লিখি দিয়া সমীকৰণ কি 1 আৰু 2 এ বীজীয়ভাৱে প্ৰদৰ্শন কৰিছে 1 আৰু 2 এ প্ৰশ্নটি বা উপৰোক্ত তথ্যখিনিক বীজীয়ভাৱে প্ৰদৰ্শন কৰিছে বীজীয়ভাৱে বৰ্ণনা কৰিছে বা প্ৰদৰ্শন কৰিছে যি হিচাপত লিখা গ্ৰহণ কৰিছে ইমানখিনিলৈকে বুজি পালা এতিয়া এই দুটাৰ পৰা আমি x আৰু y বিন্দু দুটা কৰি উলিয়াই লম তাৰ পৰা আমি লৈখিকভাৱে প্ৰদৰ্শন কৰিম এতিয়া চোৱা প্ৰথমটোত কি কৰিম আমি x ৰ মানটো উলিয়াই লম x ৰ মানটোত কি কৰিম আমি
160 minus y divided by 2 বুজি পাইছা না y টোক এফালে লৈ গৈছো আৰু 2 এ গুটেটো হৰণ কৰি দিছো তা x আৰু y সোয়া y যদি আমি 40 পাতো কিমান হ'ব 160 ৰ পৰা 40 যদি বিয়োগ কৰো কিমান থাকিব 160 minus 40 হলে কিমান হ'ব 40 হলে 0 2 1 120 2 ৰে হৰণ কৰিলে কিমান থাকিব 60 ঠিক আছে ঠিক আছে y যদি আমি 60 পাতো 60 ৰ পৰা 160 ৰ পৰা 60 বিয়োগ কৰিলে 100 থাকিব আৰু 100 ক 2 ৰে ডিভাইড কৰিলে কিমান থাকিব 50 থাকিব বুজি পালা এতিয়া বিন্দু কেটা কি হ'ব ইয়াক যদি আমি p বুলি ধৰো 60 আৰু 60, 40 q টো কিমান হ'ব 50 60 এতিয়া 2 নম্বৰ কি আছে 4x twice y equal to 300 x ৰ মানটো উলিয়াই লম একে ধৰণে x equal to কিমান হ'ব 300 minus twice y divided by 4 এতিয়া একে ধৰণে বিন্দু কেটা উলিওৱা এতিয়া আছে y টো যদি আমি 40 পাতো কিমান হ'ব 2 * 40 80 এতিয়া 300 ৰ পৰা যদি 80 মাইনাস কৰি পাম 0 2 1 120 যদি ইয়াত আমি কি পাতিলো 80 120 যদি 4 এ ডিভাইড কৰি 4 তে ডিভাইড কৰো তেনেহলে কিমান হ'ব 30 বুজি পাইছা নে ঠিক একেদৰে যদি y ত আমি 50 পাতো কি হ'ব 300 minus 50 হলে 2 * 50 মানে 100 কিমান থাকিব 200 আকৌ 200 ক যদি আমি 4 এ ডিভাইড কৰো কিমান থাকিব 204 50 থাকিব না গতিকে ইয়াত আমি কিমান পাতিম 50 হলে আৰু আমি পামু কিমান 50 মানে y 50 হলে x ও 50 হ'ব ইয়াত বুজি পাইছা না বিন্দু কেটা উলিয়াবা এনেকৈ তাপা গ্ৰাফ ডালা কাই এতিয়া অপটাৰ আগত আমি এটা বিন্দু কেটা লিখি লম a কিমান পাইছো 30, 80 b কিমান পাইছো 50, 50 এটা গ্ৰাফটো পাতা ইয়াত চোৱা ই 40 হ'ব আমি কি পাইছিলো বাৰু 40 y আমি 40 হে পাতিছো 300 minus 2 * 40 কৰিলো তাৰ পৰা কি হ'ব 300 minus 80 ইয়াত 40 পাতি আমি কি 80 পাইছো গতিকে এই 40 হ'ব অকমান ভুল হৈ গল মোৰ এতিয়া চোৱা আমি গ্ৰাফখিনি পাতিলো ইয়াত লেখটো 0 ৰ পৰা 10 লৈকে কিমান লৈছা কিমান বৰ্গ সেন্টিমিটাৰ লৈছা লিখি লবা দেই এতিয়া প্ৰথম বিন্দুটো কি আছে p কি আছে x ত 60 y ত 40 x ত 60 y ত 40 ইমান মানতে হ'ব p বিন্দুটো আৰু q 50 আৰু 60 x ত 50 y ত 60 ইমান মানতে হ'ল ইয়াত কি আছে p টো পাইছিলো আমি 60 40 আৰু q বিন্দুটো কি পাইছো 50 60 এতিয়া দুইটা বিন্দু সংযোগ কৰা এইটো এটা বিন্দু সংযোগ কৰা আৰু এই সমীকৰণটো কি হয় twice x plus y equal to 160 এই সমীকৰণটো হয় এই ৰেখাডাল pq ৰেখাডাল বুজি পাইছা সকলোৱে নেক্সট আকৌ কি বিন্দু আছে 8 আছে 30 40 মানে ইয়াত 30 x ত 30 y ত 40 এইখিনিতে হ'ব আৰু b ত আছে 50 50 250 ইয়াত 250 মানে এইখিনিতে হ'ব এতিয়া ইয়াত কিমান পাইছো আমি 30 40 b ত কিমান পাইছো আমি 50 50 তাৰপা এই বিন্দু কেটা সংযোগ কৰা এটা বিন্দু আছিলে হলে আৰু ইয়াৰ সমীকৰণটো কি আছিলে 4x plus twice y equal to 300 বুজিলা এতিয়া চোৱা ab বিন্দু সংযোগী ৰেখাডালে আৰু pq বিন্দু সংযোগী ৰেখাডালে কি কৈছে ইডালে সিডালক এটা বিন্দুত কটাকটি কৰিছে বিন্দুটোৰ নাম এটা তোমালোকে দিও ল'ব পাৰা নিদিবও পাৰবা আমি যেনিবা ধৰি কলো m বিন্দুত কটাকটি কৰিছে বুজি পালা এনেটো আমি উপস্থাপন কৰিম তাৰপা কি লিখিবা a কিমান পাইছে pq টো p 60 40 আৰু q 50 60 বিন্দু সংযোগী ৰেখাডাল হ'ল বিন্দু সংযোগী ডাল হ'ল সমীকৰণ 1 ৰ জ্যামিতিক প্ৰদৰ্শন এইটোৱে লিখিবা তাৰ পাছত আকৌ কি লিখিবা a 30 40 b 50 50 বিন্দু সংযোগী ৰেখাডাল হ'ল সমীকৰণ 2 ৰ জ্যামিতিক প্ৰদৰ্শন এনেদৰে লিখি দিবা ইমানখিনিকে বুজি পাইছা ইমানখিনিলৈকে সকলোৱে বুজি পালানে যদি বুজি নাই পোৱা তেনেহলে মোক কমেন্ট কৰি সুধিবা আৰু যদি ইয়াত মোক কিবা ভুল দেখিছা বা কিবা যদি মই তোমালোকক বুজাব পৰা নাই তেনেহলে সেইখিনি কথাও মোক জনাবা আৰু আজিৰ ভিডিঅ'টোত ইমানলৈকে আছিলে আমি পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত